নমস্কাৰ বন্ধুসকল, মই ব্লগাৰ মিকাংকাই আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেললৈ। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া মই উঠিলৈ চাইকেলত, চাইকেল চলাই আছো। তো বলক পথাৰৰ ফালে পাই গ'লো। মানুহবিলাকে চাহ খাবলৈ আহিছে, ৰোৱনীবোৰে। তো মই পথাৰলৈ গৈছো অকমান বোকাত। বলক মই ভাবিলো অকমান কঠিয়া আৰু খেলেও সকলোৱে কঠীয়া ৰুই আছে। মই এতিয়া ঘৰলৈ গৈ আছো চাইকেলত। তো আকৌ আহিম পথাৰলৈ। আকৌ গৈ আছো পথাৰলৈ। পিছফালে কঠীয়া আনি আছে, সেইফালে কঠীয়া ৰুই আছে, আপোনালোকে দেখিছে সৰুৱা কঠীয়া ৰুই আছে। তো ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাব। আৰু ইয়াৰ আগৰ চেনেলটো মোক যেনেকৈ আপোনালোকে সহায় কৰি গৈছিল, তেনেকৈ এই চেনেলটো যাতে সহায় কৰি যায়। এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্লিজ ছাবস্ক্ৰাইব কৰিব।